গাইজ নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল। মোৰো বাৰু ভালেই। আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব গৈ আছে কাৰণ এটা ৰেচিপি মই আজি বনাম ভাবিছোঁ। কাৰণ সেই ৰেচিপিটো মোৰ মিষ্টাৰে খোৱা নাই এদিনো, মানে হাজবেণ্ডে খোৱা নাই এদিনো। তেওঁ কৈছে কেনেকুৱা বা হ'ব। তেওঁ মানে প্ৰথমতে বনাব মনা কৰিছে দেই, কি বা হ'ব। তেতিয়া মই ভাবিলোঁ নাই, মইতো খাই পাইছোঁ আগতে, সেইকাৰণে মই ভাবিলোঁ মই আজি ৰেচিপিটো ট্ৰাই কৰোঁ, মই আপোনালোকক দেখুৱাওঁ কেনেকুৱা হয় আৰু শেষত তেওঁ সুধিম মই কেনেকুৱা লাগে। তাৰপিছত মই এতিয়া বনাবলৈ ট্ৰাই কৰিম মানে মই এতিয়া বনাবলৈ যাম, পাকঘৰত যাম, বনামগৈ আৰু আপোনালোকক দেখুৱাম ভাবিছোঁ কেনেকৈনো বনাওঁ, কি বনাওঁ। আৰু ৰেচিপিটো শুনক কি বনাম। ৰেচিপিটো হ'ল মই খুতুৰা শাকৰ লগত আজি মাছৰ মাথা বনাম। আৰু চবেই চাগে খাইছে তেনেকৈ, কিন্তু মোৰ হাজবেণ্ডে খাই পোৱা নাই বোলে তেনেকৈ। সেইকাৰণে তেওঁ প্ৰথমতে মানে মানা কৰিছিলে বনাবলৈ, ফুটটো পৰি গ'ল। তেতিয়াহ'লে ব'লক বেছি কথা নাপাতোঁ আৰু তেতিয়াহ'লে পাকঘৰত যাওঁ। আৰু অলৰেডি মোৰ বহুত দেৰি হৈ গ'ল, সেইকাৰণে পাকঘৰত গৈ পিনে বনাবলৈ বস্তুবোৰ যোগাৰ কৰি লওঁ। আপোনালোকক দেখুৱাওঁ মই কি কি বস্তু যোগাৰ কৰি থৈছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে মই চব বস্তু যোগাৰেই কৰি থৈছোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ বাকী আছে মই কি কি লৈছোঁ। তেতিয়াহ'লে ব'লক পাকঘৰত লগ পাম। আজি মই বনাবলৈ লৈছোঁ খুতুৰা শাকৰ লগত মাছৰ মূৰ দি। সেইকাৰণে মই তাৰ বাবে লৈছোঁ খুতুৰা শাকখিনি ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপিছত মই লৈছোঁ এটা বিলাহী আৰু এটা পিঁয়াজ, দুটা জলকীয়া আৰু অকণমান আদা নহৰু পিচি লোৱা। আৰু লগতে মই কেইটামান লৈছোঁ দালি, কাৰণ দালিয়ে সোৱাদটো খুব ধুনীয়া কৰে, সেইকাৰণে মই দালি কেইটামান লৈছোঁ। আৰু এতিয়া যিহেতু খুতুৰা শাকৰ ছিজন, সেইকাৰণে এতিয়াই মই ভাবিলোঁ এতিয়াই খাই লওঁ নে কি কয়। আৰু যদিহে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাব। মই সম্পূৰ্ণ ৰেচিপিটো দিবলৈ চেষ্টা কৰিম। আৰু যদিহে কোনোবাই এনেকৈ খাইছে তেতিয়াহ'লে তলত মোক কমেণ্ট কৰি জনাব। আৰু মই ইয়াতে আলু লৈছোঁ 3টা, সেইকেইটা মই বাৰু দেখুৱাম পিছত কি কৰোঁ। এতিয়া তেতিয়াহ'লে ব'লক মই বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু মাছৰ কাৰণে মই এইখিনি মাছখিনি আগতীয়াকৈ নিমখ আৰু হালধি সানি ধুনীয়াকৈ অলপ সময়ৰ কাৰণে থৈ দিছিলোঁ। আৰু ইফালে মোৰ তেলো গৰম হৈ গ'ল। এতিয়া মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। মানে মই প্ৰথমতে মাছৰ মূৰখিনি ফ্ৰাই কৰি লৈছোঁ, কাৰণ মই মাছৰ যিহেতু মই মানে চব্জিখিনিত মাছৰ মূৰ দি বনাম, সেইকাৰণে মই আগতীয়াকৈ মাছৰ মূৰখিনি ফ্ৰাই কৰি ল'ম। তাৰপিছত মই মাছখিনি অলপ পিছত ফ্ৰাই কৰিম। এইখিনি মই একদম ধুনীয়াকৈ কুৰকুৰীয়াকৈ ফ্ৰাই কৰি ল'ম। এইখিনি মই এতিয়া ফ্ৰাই হ'বলৈ দিম। আৰু আনফালে মই বেলেগ এখন কেৰাহীত তেল গৰম কৰি ল'লোঁ। মোৰ তেলখিনি গৰম হৈ গ'ল, কাৰণ মই সেইটো নেদেখুৱালোঁ, মই তেলখিনি আগতীয়াকৈ গৰম কৰি ল'লোঁ। আৰু ইখন কেৰাহীত নবনালোঁ, কাৰণ মই তাত আৰু মাছ ফ্ৰাই কৰিম, সেইকাৰণে মই বেলেগ এখন কেৰাহী পাতি তেলটো গৰম কৰি ল'লোঁ। এতিয়া তেলখিনি গৰম হৈ গ'ল। আৰু এতিয়া মই ইয়াতে কাটি লোৱা বিলাহীকেইটা দি দিছোঁ, লগতে দুটা জলকীয়া। আৰু এতিয়া মই ইয়াতে দালিকেইটা ভাজি ল'ম আগত। আৰু এতিয়া মই ইয়াতে শাকখিনি দি দিম। এতিয়া শাকখিনি দি ধুনীয়াকৈ লৰাই ল'ম।
গেছৰ ফ্লেমটো মই প্ৰথমতে ল' কৰি ৰাখিছিলোঁ, এতিয়া মই হাই কৰি দিম। মই নিমখটো এতিয়া নিদিওঁ, কাৰণ এনেকুৱা শাক চব্জিত মানে এনেকুৱা শাকৰ পাতৰ শাকৰ নিমখটো যেতিয়া মানে দি দিয়া হয় যেতিয়া কমি যায় মানে আচলতে বস্তুটো, তেতিয়া নিমখটো বেছি হৈ যায়। সেইকাৰণে মই এতিয়া ব্যৱহাৰ নকৰোঁ নিমখটো। যেতিয়া চব বস্তুখিনি মই ইয়াত মিলাই হৈ যাব, যেতিয়া চব্জিখিনি অকণমান মানে গলি যাব, তেতিয়া মই ইয়াত নিমখ দিম। এতিয়া মই এনেকৈ অকণমান সময় ভাজি ল'ম। চব্জিখিনি মই এতিয়া চেক কৰি ল'ম। ইয়াত মই যিহেতু দালি দিছিলোঁ আৰু দালিটোৱে মানে ফটককৈ পানীটো শুহি লয়, সেইকাৰণে ইয়াত মই অকণমান পানী দিম, কাৰণ ধুনীয়াকৈ লাগি নাযাবলৈ ইয়াতে মই অকণমান পানী ব্যৱহাৰ কৰিম। বচ হৈ যাব। ইয়াত মই বিলাহী দিছিলোঁ যে, সেইকাৰণে লাগি যোৱাৰ চান্স থাকে। সেইকাৰণে মই ইয়াত এইখিনি ধুনীয়াকৈ ভাজি ল'ম, যেতিয়ালৈকে এইখিনি মানে কালাৰ সলনি হৈ নাযায়। এতিয়া ধৰক কালাৰটো অকণমান সেউজীয়া হৈ আছে, যেতিয়া মই ভাজি থাকিম এই কালাৰটো অলপমান বেলেগ হৈ যাব। সেইকাৰণে এতিয়া মই ধুনীয়াকৈ যিমান পাৰোঁ সিমান ভাজিবলৈ চেষ্টা কৰিম। এতিয়া মই ঢাকোন লগাই লগাই ভাজি ল'ম। মই আলু লৈছিলোঁ 3টা, আপোনালোকে প্ৰয়োজন অনুসৰি ল'ব। মই এতিয়া আলুখিনি অকণমান মানে হেতাখনে ভাঙি দিছোঁ, কাৰণ এনেকৈ দিলে মানে গ্ৰেভিটো ধুনীয়া হয়, ডাঠ হয়। মই হাতে মানে পিটিকা নাই, সেইকাৰণে মই হেতাখনে ব্যৱহাৰ কৰি দিছোঁ। মানে অকণমান ভাঙি গ'লে হয় আলুটো। আৰু মই আলুখিনি বইল কৰি লৈছিলোঁ দেই প্ৰথমতে। মই অকণমান সময় পানী দি ভাজি ল'লোঁ। ইয়াতে মই জিৰা, ৰেড চিলি আৰু মিট মছলাৰ পাউডাৰ ব্যৱহাৰ কৰিছিলোঁ, কিন্তু দেখুওৱা নহ'ল, ক্লিপটো কাট খাই গ'ল। সেইকাৰণে এতিয়া মাছৰ মূৰখিনি দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ ভাঙি দিম এইখিনি। এতিয়া আলুখিনিও দি দিওঁ। এতিয়া হৈ গ'ল, এইখিনি মই পানী দিব পাৰিম এতিয়া। এতিয়া ইয়াত মই পানী দি দিম। ইয়াত যিহেতু চব বস্তু মই সিজাই লৈছিলোঁ, আলুটো সিজাই লোৱা, মাছখিনিও ফ্ৰাই কৰি লোৱা, সেইকাৰণে মই ইয়াত বেছি পানী নিদিওঁ। অলপমান আপোনাৰ প্ৰয়োজন অনুসৰি দি ল'ব পানীখিনি। ইয়াত মোৰ অকণমান হ'লে উতলিলে হৈ যাব। এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। এইখিনি মোৰ আজিৰ থালি ৰেডি হৈ গ'ল। এইখিনি মাছৰ তৰকাৰীখিনি। এইখিনি হ'ল বিনছ ফ্ৰাই, এয়া নিমখ জলকীয়া, এইবোৰ মাছ ফ্ৰাই, এইডোখৰ টেঙা নেমু। এতিয়া মই খাই লওঁ। কেনেকুৱা হৈছে মানে? মাছৰ মাথা দিয়ে। Ya, mana?
কেনেকুৱা লাগিছে ইমান প্ৰথমতে বনাবই পোৱা নাই দেই কেনেকুৱা লাগিব বোলে খাবলৈ jaluk di sini ya, Ber? নাই দিয়া Kalau jaluk di zona jangan. Udah kalah. জালুকে সোৱাদটো ভাল কৰে গম পোৱা নাই তুমি দেখোন মিচিঙৰ ট্ৰেডিশ্যনেল ডিছবোৰতো চবৰে জালুকে ব্যৱহাৰ দিয়ে বেছিকৈ কৰে A few moments later. Hey guys, মই একেবাৰে আপোনালোকক এটা পিছবেলা লগ পাইছোঁ কাৰণ অথনি আৰু ভিডিঅ' কৰা নহ'ল মানে কাম বন কৰি ভিডিঅ' কৰালৈকে বহুতেই দেৰি হৈ যায় আৰু ভাগৰো লাগিলে অকণমান সেইকাৰণে ভাবিলোঁ মই ভিডিঅ' আৰু নকৰোঁ পিছতে কৰিম সেইকাৰণে অকণমান জিৰাই ল'লোঁ এতিয়া মই জাষ্ট বেটিও শুই আছে মই তাইৰ লগতে অকণমান শুই কৰি উঠি আহিছোঁ এতিয়া আৰু ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ যিহেতু মই অথনি ভিডিঅ'টো শেষ কৰা নহ'ল সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো শেষ কৰি ল'ম আৰু আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব মই খুবেই ভাল পালোঁ খাবলৈ কিন্তু মিষ্টাৰ হেঁতেও ভাল পালে আৰু মোৰ ভণ্টিয়েও ভাল পালে খাবলৈ আৰু আপোনালোকে ট্ৰাই কৰি চাব এবাৰ আৰু মোক জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল আৰু যদি আপোনালোকে খাইছে তেতিয়াহ'লেতো কোনো কথাই নাই আৰু সোৱাদটোতো গমেই পাই চাগে আৰু খুতুৰা শাকৰটো সোৱাদেই সুকীয়া ন নে কি কয় তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰিছোঁ বাই